নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ কাপোৰ লৈ আহিছোঁ। এইযোৰ মই হাতে বোৱা কাপোৰ হয়, মাছৰাজ সূতাৰ কাপোৰ। এইখন হৈছে চাদৰখন। চাদৰখনৰ তলত এনেকৈ এটা লাইন ফুল দি পেলাই চেল্ফ বৰ্ডাৰকেইটা লগাই আৰু চাদৰখন উকা। বাকী চাদৰখনৰ গাত বুটা নাই। তাৰপিছত এইখন হৈছে মেখেলাখন। মেখেলাখনৰ এনেকৈ তলত এটা লাইন ফুল দি পেলাই গাত এনেকৈ 3 লাইন কৰি বুটা দিছোঁ। আৰু এই কাপোৰযোৰ সম্পূৰ্ণ মই নিজে বৈ চিলাই লৈছোঁ। আৰু মই নিজে চিলোৱা গোটেই দহিখিনিও মই নিজে কৰা। সম্পূৰ্ণ কাম একদম বোৱাৰ পৰা চিলোৱালৈকে গোঠালৈকে গোটেই মই নিজে কৰিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে চাই পেলাই জনাবচোন বাৰু মোক। ভাল লাগিলে কমেণ্ট এটা কৰিব।